হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই প্ৰিয়ংকা, আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে আমাৰ টিকলিজনী আমাৰ কাষতে ভাড়াঘৰত থাকে। তাইও আজি ওলাইছে আমাৰ লগত। দেখিছেনে ইমান হৈছে ফূৰ্তি তাইৰ, গোটেইবোৰৰ মাজত পৰা থিয় হৈ লৈছে। আৰু আমি ক'লে গৈ আছোঁ, টাইটেল আৰু থাম্বনেইল চাইটো গম পাইছে। তেনেহ'লে ব'লক এনজয় কৰি গৈ থাকোঁ। আৰু এইফালে আমি আহি পাই গ'লোঁ। বহুত দিন ফুৰিবলৈ অহাই নাছিলোঁ, সেইকাৰণে আজি অকণমান ওলাই আহিলোঁ। যিহেতু হোলীৰ পিছত বন্ধও আছিলে, সেইকাৰণে এয়া এনেকৈ তাইৰ পৰা একদম ৰাস্তাত দৌৰি গৈ আছে। তাৰপাছত এয়া এনেকৈ আমি অকণমান টাইম খোজকাঢ়ি পেলাই আহি পাই গ'লোঁ। এতিয়া ব'লক ভিতৰলৈ গৈ থাকোঁ। আগতে শুনিছিলোঁ ইয়াত ডেইলি টিকেট লয় বুলি, কিন্তু আমি ইয়াত আহি গম পাইছোঁ যে টিকেট লোৱা নাই। নিজৰ ইচ্ছামতে যদি কোনোবাই দিব বিচাৰে দিলেই হ'ল, বা নিদিলেও নাই, একো প্ৰব্লেম নাই। আমিও এনেকৈ পইচা দি পেলাই এইফালে সোমাই আহিলোঁ। আৰু আহিয়ে ইমান ধুনীয়া চৰাইৰ মাত, বাপৰে শুনিয়ে ভাল লাগি গৈছে। আপোনালোকেও যদি শুনিছে তেনেহ'লে জনাবচোন। চাউণ্ডটো একদম ক্লিয়াৰ নাহে, তথাপিতো বহুতখিনি চৰাই আছে ইয়াত। যাবা না এইফালে যাও। চৰাই খেদা দেখিলি আৰু এইফালে দেখিছিলে ফুলবোৰ ইমান বেছি ভাল লাগিছে। চাৰিওফালে ফুলৰ গছ আছে, ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। আৰু তাৰপাছত এয়া এইফালে যিহেতু একদম আমি সন্মুখতে দেখিছিলোঁ যুদ্ধৰ কাৰণে যিখিনি সামগ্ৰী ব্যৱহাৰ হৈছিলে তাৰে কিছুমান ইয়াত এনেকৈ খন্দাই থোৱা আছে, যিবিলাক সৈনিকবোৰৰ কথা লিখা আছে ইয়াতে। মই বাৰু ইমান ডিটেইলছটো দেখাই থকা নাই, যিহেতু সকলো ইয়ালৈ আহিছেই।
আৰু বহুত সময় ইয়াত চাই মেলি এতিয়া আৰু ইয়াৰ পৰা ওলাই দিওঁ যিহেতু সন্ধিয়াও হৈ আছে আৰু দীঘলী পুখুৰীত আহিছোঁ যেতিয়া মানস আৰু মনীষা বাৰ দোকানখনলৈকেও যাওঁ এবাৰ যিহেতু বহুত বেছি ভাইৰেল হৈ আছিলে আগতে কিন্তু মই তেতিয়া অহা নাছিলোঁ কিন্তু আজি যেতিয়া আহিছোঁ সেইকাৰণে ভাবিছোঁ অকণমান তাৰ পৰাও আহোঁগৈ আৰু এয়া আহি আমি মানস আৰু মনীষা বাৰ দোকানখন পাই গ'লোঁ কিন্তু আগতকৈ মানুহৰ ভিৰ কমিছে আছে বাৰু মানুহ এতিয়াও তথাপিতো আগতকৈ বহুত বেছি মানুহৰ ভিৰ কমিল আৰু ইয়াত অকল মনীষা বাই আছে যিহেতু সিহঁতৰ ভিডিঅ'ত দ্বাৰাই গম পাইছিলোঁ যে মানস দাৰ দোকান অকণমান আগত আছে সেইকাৰণে আৰু এয়া আমি স্পাইৰেল প্লেটটো অৰ্ডাৰ দি লৈছোঁ বাৰু এটা আলু 50 টকা দি খাম দেই ৰাইজ ধনী হৈ গৈছোঁ আৰু দিনক দিনে এইফালে দেখিছেনে স্পাইৰেলটো ল'লোঁ তাৰপিছত এইফালে আছে মানস দাৰ দোকান ইয়াতো কুলাৰ পিজ্জা তেনেকৈ কিবা কিবি পায় বাৰু আমি আৰু ইমান বেছি খোৱা নাই আৰু ইমান বেছি মানুহৰ ভিৰ বাপৰে অৰ্ডাৰ দিলেও প্ৰায় আধা ঘণ্টামান ৰ'ব লগা হৈছে মানুহৰ ভিৰ দেখিছেনে তেনেকৈ আমি কিবা কিবি খালোঁ বহুত বেছি ভিডিঅ' কৰি নাথাকিলোঁ যিহেতু মানুহ আছিলে তাৰপাছত একদম শেষত ওলাই আহি ল'লোঁ নাৰিকল ইমান বেছি গৰম পৰিছে বাপৰে আৰুতো গৰম পৰিব আছেই তেনেকৈ আৰু এইটো ভিডিঅ' এইখিনিতে সামৰিলোঁ আমিও এতিয়া ধুনীয়াকৈ নাৰিকল পানী খাই এনজয় কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ বহুত সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ তেনেহ'লে আজিলৈ বাই বাই